মই আজি আপোনালোকক এটা বাঁহৰ গাজৰ আচাৰ কেনেকৈ বনায় তাৰ ৰেচিপি দেখাম। তাৰ বাবে মই বাঁহৰ গাজখিনি ভালকৈ ধুই তাক বইল কৰি লৈছোঁ। 5-6টামান চিটি মাৰিলে হৈ যাব। তাৰপিছত তাত নিমখ হালধি সানি তিনিদিনমান ৰ'দত দিলোঁ। আচাৰৰ বাবে প্ৰয়োজন হোৱা বস্তুখিনি মই দেখাই লৈছোঁ। তাৰ বাবে নহৰু, শুকান জলকীয়া কেইটামান, ফোৰণ অলপ আৰু গোটা জিৰা কেইটামান। নিমখ হালধি সোৱাদ অনুসৰি দিব পাৰে, কাৰণ আমি বাঁহৰ গাজখিনিত আগতীয়াকৈ অলপ নিমখ হালধি দি লৈছোঁ, সেইবাবে পিছত সোৱাদ অনুসৰি দিলে হ'ব। মই নহৰুখিনি অলপ পিচি লৈছোঁ আৰু শুকান জ্বলাকেইটা মিক্সাৰত মাৰি গুড়ি কৰি লৈছোঁ। আৰু লগতে আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, বাঁহৰ গাজখিনি অলপ মিক্সাৰত মাৰি ল'ব, তেতিয়া খাবলৈ বেছি ভাল লাগে। কেৰাহীখন গৰম হোৱাত মই তাত তেল দি দিছোঁ। তেলটো এতিয়া গৰম হৈ গ'ল। এতিয়া মই তাত ফোৰণখিনি দি দিছোঁ আৰু গোটা জিৰাকেইটাও দি দিছোঁ। ভাজিলে হৈ গ'ল আৰু মোৰ এতিয়া 10 মিনিট হৈ গ'ল আৰু মোৰ আচাৰ ৰেডি।